টোপনিৰ ওপৰত কি অভিমান কৰিবা, কাৰণ দুখীয়া আচলতে সেই চেহেৰাটোৱে যিয়ে মোক শুবলৈ নিদিয়ে। আপোনাক অৱহেলা কৰাজন কোনোদিনেও আপোনাৰ আপোন নাছিল। তেওঁ মাত্ৰ মিছা অভিনয় কৰিছিল আপোন হোৱাৰ কাৰণে। মই হাৰি গ'লো আজি তোমাৰ ওচৰত, কাৰণ তোমাৰ মৰম ভালপোৱা কিনিবলৈ সিমান ধন সোণ সা সম্পত্তি মোৰ ওচৰত নাই। বন্ধুত্বৰ পিছত ভালপোৱা বহু সুন্দৰ হয়, কিন্তু ভালপোৱা হেৰাই যোৱাৰ পিছত বন্ধুত্ব কৰাটো অসম্ভৱ। হেই, কাক বিশ্বাস কৰিবা যদি এনেকৈ ধোকা দিয়ে তেন্তে? গতিকে ইমান বিশ্বাস আৰু কাকো নকৰিবা, নহ'লে অইন মানুহৰ দৰে গলত ধৰি লৈ মৰিব লাগিব। হাজাৰটা ভুলৰ পাছতো বাৰে বাৰে আমি সেইজন মানুহকে ক্ষমা কৰি দিওঁ, যাক আমি কোনো ক্ষেত্ৰতে হেৰুৱাব নিবিচাৰোঁ। দুখীয়া হ'লে সকলোৰে আগত সৰু হৈ চলিব লাগিব, এই বাস্তৱ। এই পৃথিৱীখনৰ কাৰণে তুমি এজন সাধাৰণ মানৱ, কিন্তু এটা কথা মনত ৰাখিবা, তাৰে মাজত এজনৰ কাৰণে তুমি সমস্ত পৃথিৱী। অপেক্ষা কিন্তু তেওঁই কৰিব যিয়ে মনৰ পৰা ভাল পায়। অসহায় সেইজন ব্যক্তিয়ে যাক বুজি পোৱাৰ কোনো নাথাকে। আচলতে মই বেয়া নাছিলোঁ, পৰিস্থিতিয়ে মোক বাধ্য কৰালে বেয়া হ'বলৈ। মাকে সেইদিনাও কান্দিছিল ল'ৰাই ভাত নাখায় বুলি, আজিও কান্দে ল'ৰাই এমুঠি ভাত নেদায় বুলি। সহজ সৰল মানুহবোৰ অলপ কিছু পালেই সুখী হয়, এইবাবেই চাগে সিহঁতৰ কপালখন বহু বেয়া। মোৰ জীৱনৰ ডাঙৰ সমস্যা এটাই, মই অতি সোনকালে মানুহক বিশ্বাস কৰি পেলাওঁ। এই পৃথিৱীত সেইজন মানুহে বেছি কষ্ট পায়, যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। মনেও তাকে বিচাৰে যিয়ে আমাৰ ভাগ্যতেই নাথাকে। কষ্ট তেতিয়া হয় যেতিয়া সকলোতকৈ কাষৰ মানুহজনে অবিশ্বাস কৰে। কি আচৰিত, আমাৰ জীৱনটো এদিন মৰিবৰ কাৰণে গোটেই জীৱন জীয়াই থাকিব লাগে। আজিৰ সমাজত টকা সংগ্ৰহ কৰাটো সহজ, কিন্তু সংস্কাৰ সংগ্ৰহ কৰিবলৈ বহু কঠিন। প্ৰকৃতি বোবা নহয়, আচলতে আমি মানুহবোৰহে কলা যিয়ে প্ৰকৃতিৰ শব্দ শুনা নাপাওঁ। বিষতকৈও বেছি বিষাক্ত এজন মানুহে কৰা মিছা অভিনয়। নিজৰ দুৰ্বলতাৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিবা, কাৰণ মানুহে তোমাৰ দুৰ্বলতাৰ সুযোগ ল'ব ভালকৈ বিচাৰে। সমস্যা মোৰ এটাই, বেলেগৰ আগত কান্দিব নোৱাৰোঁ আৰু নিজানত অকলে হাঁহিবও নোৱাৰোঁ। গাইজ, এটা অনুৰোধ, ভাল লাগিলে প্লিজ বেছি বেছি শ্বেয়াৰ কৰি দিব বন্ধুসকলক আৰু ফ'ল' কৰি ৰাখিব নেক্সট বাৰ পোৱাৰ কাৰণে প্লিজ।